নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ডি জয়ছ অনলাইন ক্লাছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম আজি আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ প্ৰথম পাঠ তথা আমাৰ পৰিৱেশ পাঠটোৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম আমাৰ পৰিৱেশ পাঠটোৰ প্ৰথম প্ৰশ্নটো হৈছে পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম কি কি ইয়াৰ উত্তৰটো হ'ব পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম হৈছে উদ্ভিদ প্ৰাণী চৰাই-চিৰিকটি কীট-পতংগ অণুজীৱ ইত্যাদি তাৰ পিছৰ তথা খ নম্বৰ প্ৰশ্নটো হৈছে পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিম্বাকৃতিৰ গাটো সৰু সৰু পাখিৰে আৱৰা আৰু দেউকা দুখন সৰু ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম লিখা শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম হৈছে ৰংঘৰ আৰু চৰাইদেউ মৈদাম বা আমি কাৰেংঘৰো লিখিব পাৰিলো হয় তাৰ পিছত তথা ঘ নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি পৰিৱেশৰ উপাদান দুটা সেই দুটা হৈছে জৈৱিক আৰু অজৈৱিক উপাদান ইয়াৰ ভিতৰত অজৈৱিক উপাদানসমূহ হৈছে বায়ু পানী মাটি নৈ জান-জুৰি পৰ্বত পাহাৰ ইত্যাদি তাৰ পিছৰ প্ৰশ্নটো হৈছে মানৱ সৃষ্ট পৰিৱেশ বুলিলে কি বুজা পৰিৱেশ দুই ধৰণৰ এটা হৈছে প্ৰাকৃতিক পৰিৱেশ আৰু আনটো হৈছে মানৱ সৃষ্ট পৰিৱেশ মানৱ সৃষ্ট পৰিৱেশ বুলিলে সাধাৰণতে প্ৰকৃতিৰ পৰা পোৱা উপাদানবোৰৰ সহায়ত মানুহে যি পৰিৱেশৰ সৃষ্টি কৰি লয় সেই পৰিৱেশকে মানৱ সৃষ্ট পৰিৱেশ বুলি কোৱা হয় যেনে প্ৰকৃতিৰ পৰা আমি গছ পাইছো সেই গছ-গছনিৰ পৰা আমি কি বনাইছো আমি ঘৰ সাজিছো হয়নে নহয় ঠিক তেনেকৈ পাহাৰৰ পৰা চুনশিল পাইছো ঠিক তেনেদৰে নদ নদীৰ পৰা আমি বালি শিল পাইছো আৰু সেইখিনিৰেও আমি কি কৰিছো আমাৰ ঘৰ দুৱাৰ সাজি লৈছো অৰ্থাৎ আমি আমাৰ পৰিৱেশ এটা তৈয়াৰ কৰি লৈছো অৰ্থাৎ ৰাস্তা ঘাট দলং ঘৰ দুৱাৰ ইত্যাদি নিৰ্মাণ কৰি লৈছো সেইখিনি হৈছে মানৱ সৃষ্ট পৰিৱেশৰ উদাহৰণ বা সেইখিনি হৈছে মানৱ সৃষ্ট পৰিৱেশ অসমত থকা শেষৰ প্ৰশ্নটো অসমত থকা দুটা মন্দিৰ দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা অসমত থকা দুটা মন্দিৰৰ নাম হৈছে যিকোনো দুটা কামাখ্যা মন্দিৰ আৰু উমানন্দ মন্দিৰ মহাভৈৰৱ মন্দিৰ বিভিন্ন ধৰণৰ এনেকুৱা মন্দিৰ আছে মাত্ৰ দুটা মন্দিৰৰ নাম লিখিলেই হ'ব দুটা দৌলৰ নাম হৈছে শিৱদৌল আৰু জয়দৌল দুখন সত্ৰৰ নাম মাজুলীৰ আউনীআটী সত্ৰ আৰু কমলাবাৰী সত্ৰ দুখন সত্ৰৰ নামো হৈ গ'ল আজিলৈ ইমানেই ধন্যবাদ